আছে নাই এইগৰাকী পথাৰত কামত লাগি আছে। কি কৰিছেনো? মই আকৌ আপোনাৰ ওচৰলৈহে আহিছিলোঁ, কথা দুষাৰ মানকে বোলো পাতোংগে। পথাৰ ফালে তেনেকৈ যোৱা হোৱাই নাই নহয়। নহ'লে সৰিয়হো চাওঁগে, কথাও পাতোংগে, বেয়া হ'ব নি? বেয়া নহয় আকৌ, ব'লক নহয়। খেতিবোৰ ধুনীয়া হৈছে আকৌ। ভাল হৈছে বাৰু, বেয়া হোৱা নাই। তাকেহে এই জেগাডোখৰ চোৱাচোন কিমান ভাল লাগিছে। সেয়া মেঠাইটো আকৌ নতুনকৈ বনাই দিলে যে, সেইটো কাৰণে বেছি ধুনীয়া লাগিছে আকৌ। হেৰি নহয়, পথাৰ চালোঁ এতিয়া, সৰিয়হো ভাল দেখিলোঁ। ভাল লাগিছে। কালি মিটিংখনৰ কথাটো কেনেকুৱা শুনিলে? মই কিন্তু বৰ ভাল পাইছোঁ কালি মিটিঙৰ কথা শুনি। এই মই আকৌ অইনটো নহ'লেও এই যে এবাৰ গাড়ী চাড়ী থকা মানুহবোৰকে নিদিওঁ বুলি কৈছে। মই ভাল পাইছোঁ নহয় শুনি। এই ভাল পাইছোঁ। তাৰপৰা আৰু এটা কথা, এখন কাৰ্ডতে যে দুজনী মানুহক নিদিওঁ বুলি ক'লে, সেইটো আৰু ভাল পাইছোঁ। হেৰি আকৌ শাহুৱেক বোৱাৰীক একেলগে পায়, একেখন কাৰ্ডতে নাম আছে। এইবাৰ ধুনীয়া একদম 0.3 একদম ধুনীয়া মানে হেৰি কৰিছে। এইবাৰ আকৌ আমাৰ সেই কপাল ফুলিব বুলি ভাবিছোঁ আকৌ। হেৰি আমাৰ আগতে পোৱাইছিলোঁ চাউলৰ কাৰ্ড নাছিলে যে, এইবাৰ আকৌ যেন তেনে লাগি মেলি চাউলৰ কাৰ্ডখন পালোঁ নাই? পালোঁ। তাই এই চাউলৰ কাৰ্ডখনৰ মতে এতিয়া পাম বুলি আশা কৰিছোঁ আৰু আমি এনেও দৰিদ্ৰ সীমা ৰেখাৰ তলতে মানুহে পকা ঘৰ নাই, গাড়ী গুৰা নাই। আৰু এই লাগোতে আজিলৈকে ঘৰ নেপালোৱে। এই ভগা ঘৰত থাকোঁতে দিন গ'লেই। এতিয়া তাকে চৰকাৰে ঘৰ দিব বনাম কৰোঁতে এতিয়া ঘৰো নহ'ব, যেন তেনে খেতি অকণমান কৰোঁ, তাকো লোকৰ মাটি বিচাৰোঁ। নিজৰ এবিঘা দুবিঘা আছে, সেইকণেনো কি হ'ব? তাকে সেইবোৰে এতিয়া সেইদিনা মিটিংখনৰ মতে এতিয়া অৰুণোদয়টো পাম বুলি ভাবিছোঁ আকৌ। এইবাৰ ফুটা কপাল এনেকৈ ফুলিব বুলি ভাবিছোঁ। অৰুণোদয়টো পালেও আমি কিমানকণ তৎ পাওঁ বাৰু চাওকচোন। চাহ চাবোনকণ, এই চেনি চাহপাতকণ, ল'ৰা ছোৱালীবোৰে আমনি কৰিলে কেতিয়াবা কিবা এটা আনি দিব লাগে, আমাৰ কিমান টান হয়। আকৌ গাঁৱলীয়া মানুহ তামোলটো মেইন, তামোল পাণ কেইটামান আনিলেও আমাৰ সেইকণে ৰেহাই। সঁচাকৈ আকৌ। তাকে এতিয়া মই কালি শুনি বৰ ভাল পালোঁ। আৰু এইবাৰ পৰা অৰুণোদয় যদি পাওঁ, এইবাৰ অৰুণোদয় পালে কৈছোঁ নহয়, এই যোনবিলাক নতুন মানুহ এতিয়া সেইবিলাককে দিব। নতুন মানুহ মানে কি আমাৰ নিচিনা মানুহে আমি পাম বুলি ভাবিছোঁ আৰু এইবিলাক গাড়ী গুৰা থকা ধনী মানুহ। আকৌ সেই পেঞ্চন পোৱা মানুহবিলাকো কাটিব নহয়। সঁচাকৈ। সেই মানুহটোৰ ঘৰৰ পেঞ্চন কিমান গাল পায়। আকৌ সেইজনী মানুহনো আকৌ অৰুণোদয়টো কেলে ল'ব লাগে? মানুহটো পেঞ্চনো পায়, বৃদ্ধ পেঞ্চনো পায়, আকৌ অৰুণোদয় পায়। আকৌ পিতেক বোৱাৰীহঁতৰো চাকৰি। আৰু তাত সেই একেগৰাকীয়ে নাপায়। আৰু সেইগৰাকী মানুহে নিজেও জানিব লাগে। একেগৰাকীয়ে নাপায়, তাই এভাগ আমাক দিলেও আমি কিমান তৎ পাওঁ। হয়নে নহয় বাৰু? একদম নক'ব আৰু। বাৰু চাওঁচোন, বাট চাওঁ কি হয়। পথাৰলৈ আহিলোঁ, মনটোও ভাল লাগিলে, আপুনিও ওলাই আহিলে, ময়ো ওলাই আহিলোঁ। তাতে সেই কালিৰ পৰা আকৌ মিটিঙৰ পৰা অহাৰ পৰা পাতিবলৈও পোৱা নাই। এষাৰ দুষাৰ পাতিলেও এতিয়া ভাল লাগিলে। সেই এতিয়া যাওকগৈ নহ'লে, মই এইফালে ঘৰলৈ যাওঁ, আপুনি এইফালে যাওকগৈ। ছাগলী এৰালত আছে, গৰু আছে, মানুহ নায়েই ঘৰত। হাজিৰা কৰিব নগ'লে খাব কি? আপুনি এইফালে যাওকগৈ, মই যামগৈ দেই। মোৰ সেই শাকৰ গোবৰ দিবলৈ আছে। দিয়ক আপোনাৰ কামৰ পৰাই লৈ আহিলোঁ। যাওক দেই।